নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰণামী কিটচেন এণ্ড ভ্লগলৈ আপোনালোক সকলোলৈকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বহুত দিনৰ মূৰত এটা ভ্লগ লৈ আহিছোঁ। ভ্লগ হিচাপত নহয়, অলপ দেখাম আৰু মই দিনটো কেনেকৈ পাৰ কৰিলোঁ আৰু কিবা কিবি দেখাই যাম আৰু আপোনালোকে চাই যাব বুলি আশা কৰিলোঁ। এতিয়া যাম মই বৰশী বাবলৈ। বহুত দিন ভ্লগ দিয়া নাছিলোঁ, কি ভ্লগ নহয়, একো ৰেচিপিও দিয়া নাই, একো দিয়া নাই। মোৰ গাটো বহুত বেছি বেয়া আছিলে। এয়া চকু দেখিছে আপোনালোকে, চকুৰ অসুখ হৈছে, যাৰ কাৰণে ডক্তৰক দেখাবলগীয়া হৈ আছে। দেখাব যাম আৰু যোৱাকৈ নাই। আগৰ চশমা আছিলে বাৰু, সেইখিনিও লোৱা নাই। এতিয়া চাওঁ আৰু দেখাওঁ আপোনালোকক কি কৰিব পাৰোঁ, দেখাবলৈ আপোনালোকক অলপ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ঠিক আছে, তেতিয়াহ'লে ব'লক এতিয়া বৰশী বাবলৈ যাম। এয়া আটা মই অলপমান হেৰি কৰি লৈছোঁ। এইখিনি আটাইদি বাম। মই বৰশী জানো, মাছ উঠে নে নুঠে নাজানো। চাওঁ ব'লকচোন তেতিয়াহ'লে বৰশী উঠাবলৈ যাওঁ, বৰশীত মাছ উঠাবলৈ যাওঁ। আৰু এতিয়া এয়া প্ৰথম মাছটো উঠিলে। মাছটো বাৰু পতাপতে উঠে, কিন্তু আজি প্ৰথম ধৰিছোঁ এয়া খালত মাছ, আমাৰ খালত। আৰু এনেকৈ জীয়া মাছ হয়, কি মাছ জানো এইটো, সৰু হৈ আছে বাৰু। হ'লেও আমি এনেদৰে উঠাই খাই থাকোঁ, কাৰণ লাষ্টততো বহুত পানী নোহোৱা হৈ যায় আমাৰ খালবিলাকৰ। আৰু এনেদৰে এয়া দুটা উঠিলে, এনেদৰে উঠিছে, বহুত ভাল লাগে দেখিবলৈ। আৰু এতিয়া এইটো এটা বেলেগ মাছ উঠিছিলে, এইটো ৰূপচন্দা হয়, কিন্তু যিটো নেকি এইটো বহুত ডাঙৰ হ'ব, সেইটো কাৰণে এইটো মই উঠাই দিলোঁ। আৰু ভয়ো লাগে, খুব কাঁইট আছে এই মাছটোৰ। আৰু পুখুৰী পাৰত বৰশী বোৱা সময়ত ইমান বেছি হাল্লা হৈ আছিলে, যাৰ কাৰণে মই ভইচ অভাৰ দিবলগীয়া হ'ল। আৰু এয়া ছোৱালীজনীয়ে খুব মাছটো ধৰিবলৈ খুজি আছে, মই এৰুৱাই দিলোঁ। আৰু এইকেইটা হৈ গ'ল এয়া মাছ উঠাই। মই এইকেইটা এতিয়া বাছি ল'ম। কিমান ধুনীয়া লাগিছে দেখিবলৈ, দেখিছেনে? এয়া আৰু এটা আছিলে, এইটো পুঠি মাছ। পুঠি এইটো চাইনা পুঠি বুলি কয়। আজি মই মিছৰ পৰা কেইটামান বস্তু আনিছিলোঁ, তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। বস্তুকেইটা হৈছে এইটো হেণ্ড মিক্সাৰ, ইলেক্ট্ৰিক হেণ্ড মিক্সাৰ। বহুত বেছি দাম নহয় এইটোৰ। এইটো ইয়াৰ লগত আছে এইকেইটা বস্তু, কেক বনাবলৈ সুবিধা হয় আৰু সেইটো কাৰণে আনিলোঁ মই। এয়া 4ডাল আছে, এয়া 4ডাল আছে। এই কেইডালেদি আটা মাৰিব পাৰি, আৰু এইটো কেকৰ কৰিব পাৰি। আৰু এইটো এনেদৰে লগাই দিব লাগে, লগাব জানেই সকলোৱে, এইবোৰ ব্যৱহাৰ কৰিয়ে থাকে। মইহে প্ৰথম ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াৰ এনেকৈ প্লাগটো দিব লাগিব। আৰু মই এইটো দেখাম বাৰু আপোনালোকক হেৰি কৰি। আৰু তাৰপিছত বহুদিন আগতে আনিছিলোঁ এডাল ট্ৰাইপডডালৰ দাম বহুত বেছি নহয়। এইডাল দীঘল কৰিব পাৰি, কিন্তু এনেকৈ কিছু দীঘল বহুতেই দীঘল হয়। বহুত বেছি বেয়াও নহয়, আৰু ইমান বেছি ভালো নহয়। মই ব্যৱহাৰ কৰি আছোঁ বাৰু, এইডালেৰে ব্যৱহাৰ কৰি আছোঁ। অনাটো বহুত দিন হ'ল, খালি কি দেখুৱানি হোৱা নাছিলে। ভাবিছিলোঁ আৰু কেইটামান আনি লওঁ। এইডালৰ দামটো 389 নে 90 কিবা এনেকুৱা আছিলে এইডালৰ দাম। আৰু এডাল আনিছিলোঁ, এইডাল চেল্ফি ষ্টিক, এইডাল আনিছিলোঁ। এইডালত লৈ মই ভিডিঅ' কৰিম বুলি আনিছিলোঁ, কিন্তু কম দামী আৰু ইমান এটা হেৰি নহয়। হ'লেও আনিছোঁ, কিন্তু কৰা নাই এইডালেদি এদিনো কৰা নাই। মই মোবাইলটো হাতত লৈ কৰোঁ। এইখিনিয়ে বস্তু আনিছিলোঁ। আৰু কিবা কিবি কাপোৰ চাপোৰ আনি থাকোঁ, কিন্তু এইবোৰ দেখুওৱা নাই। আৰু এইবোৰ এতিয়া ব্যৱহাৰ কৰিছোঁৱে বাৰু, কেতিয়াবাতে আনিছিলোঁ। ঠিক আছে, তেতিয়াহ'লে এতিয়া এইটোৱেদি মই আজি এটা কেক বনাম। চাওঁচোন কেকটো কেনেকুৱানো হয়। এইটোত বনালে বহুত ধুনীয়া হয় কেকটো, সেইটো কাৰণে ভাবিছোঁ এইটো আনি ল'লোঁ। দেখাম আপোনালোককো। কেকটো ৰেচিপি হিচাপত নহয়, মই বনাম এইটোৱেদি, আৰু কেনেকুৱা হয় আপোনালোকক দেখাম। ঠিক আছে, তেতিয়াহ'লে ব'লক চাই থাকক। আৰু এয়া কেকটো বনাবলৈ মই 2টা ডিম এনেদৰে ভাঙি লৈছোঁ। মই দেখিছিলে এইটো ইলেক্ট্ৰিক হেণ্ড মিক্সাৰটোৱে মই কৰি চাম। আগতে মই কৰা নাই, সেইটো কাৰণে আজি ফাৰ্ষ্ট আনিছোঁ। এটা উৎসাহ লাগি আছে, আৰু কেনেকুৱা হ'ব, কি হ'ব বুলি।
আৰু সঁচাকৈ বহুত ধুনীয়া, মানে বস্তুটো বহুতেই ভাল, দামটো কম হিচাপে প্ৰডাক্টটো ভাল পাইছোঁ। আৰু এয়া মই চেনি দি আছোঁ। মই ৰেচিপি হিচাপত এইটো দিয়া নাই, কেক বনাব মোতকৈ বহুত বেছি ভালকৈ জানে, কিন্তু এতিয়া কথাটো হ'ল মই এই বস্তুটো দেখাবলৈহে, বস্তুটো কেনেকুৱা সেইটো দেখাবলৈহে মই এইটো কৰিলোঁ। চেনি দি লৈছোঁ, চেনি দি ইমান ধুনীয়া হৈ গৈছে এইখিনি। চেনি দি তাৰপিছত মই ৰিফাইন তেল অলপ দিলোঁ। মই একদম অলপমান বনাইছোঁ। এই কাপটো দেখিছে, এই কাপটোৰে একাপৰহে মই বনাইছোঁ। কেকটো তেনেই সৰু হ'ব বাৰু। এইখিনি হৈ গ'ল। এতিয়া ইয়াত মই ময়দা দি ল'ম। এইখিনি ময়দাখিনি দি মই ভালদৰে লৰাই দি দিছোঁ। অলপ অলপকৈ দি মই মানে মিক্স কৰিছোঁ, কাৰণ বহুত এনেকুৱা হয় নহয় যে একেবাৰে দি দিলে মানে আৰু উল্টা পুল্টাকৈ লাৰিলে হেনো কেকটো ভাল নহয়। সেইটো কাৰণে মই এনেধৰণে লাহে লাহে কৰি লৈছোঁ। কৰি লৈ এইফালে মই এটা কেক বনোৱা, এইটো কি বুলি কয়, কেক বনোৱাটোত দি এনেদৰে কেৰাহীত নিমখ দি এনেদৰে হ'বলৈ ঢাকনা দি, আৰু ইয়াৰ ফুটাটোত এখন কাগজ দি এনেদৰে থৈ দিছোঁ। আৰু এইফালে মই পুখুৰীত মাৰা মাছৰ লগত জিকা বনাবলৈ, জিকা আলু বনাম মই, এয়া কাটি লৈছোঁ। আৰু এইফালে কাটি হয় মানে মোৰ কেকটো ৰেডি হৈ গ'ল। মোৰ কোনো খোলা নাছিলে, সেইবাবে মই চুৰিখনৰ আগেৰে মই এনেকৈ চেক কৰি চালোঁ, বহুত ধুনীয়া হৈছিলে। আৰু এয়া মাছখিনি, পুখুৰীত মাৰা মাছৰ লগত জিকা আলু এনেদৰে বনাম এতিয়া মই। এইখিনি জিকা আলু মই মাছৰ লগত বনাম। আৰু এইখিনি কেৰাহী এটা পাতি দিলোঁ, দি মই মাছখিনি ফ্ৰাই কৰি ল'লোঁ। মাছখিনি ফ্ৰাই কৰি লোৱাৰ পিছত এয়া মোৰ গোটেইখিনি মই দেখুওৱা নাই বাৰু, কাৰণ কিনো দেখাই থাকিম আৰু, সকলোৱে জানেই। তথাপিতো বনাইছিলোঁ কাৰণে এইখিনি অলপমান দেখালোঁ। মাছখিনি ফ্ৰাই কৰি ল'লোঁ। মাছখিনি ফ্ৰাই কৰা হোৱাৰ পিছত এতিয়া মই সেই তেলখিনিতে জিকা আলুখিনি দি এনেদৰে মই জিকা আলু মাছৰ লগত বনাই ল'লোঁ। আৰু এইফালে মোৰ কেকটো ৰেডি হৈ গ'ল, বহুত ধুনীয়া হৈছিলে। মই মানে ভাবিছিলোঁ একেলগে আইচিং কৰিম, মানে ক্ৰীম লগাই ধুনীয়াকৈ সজাম, সেইটো কাৰণে মই মাজেদি কাটি লৈছিলোঁ, কিন্তু তাৰ নহ'লগৈ। সেইখিনি ক্ৰীম মই এতিয়া ইয়াত নাপালোঁ। সঁচাকৈ বহুত ধুনীয়া হৈছিলে। সৰু যদিও সৰু, মানে একাপ অকণমান সৰু দেখিছে আপোনালোকে, সৰু কাপ এটাৰে একাপত মই বনাইছিলোঁ, বহুত ধুনীয়া হৈছিলে। আৰু এইফালে মোৰ জিকা আলুৰ লগত মাছ ৰেডি হৈ গ'ল আজি দুপৰীয়াৰ কাৰণে। জিকা আলু, পুখুৰীৰ মাছ, জিকাটো বাৰু কিনা, জিকা আলুৰ লগত মাছ, আৰু এইফালে অমিতা দিয়া দাইল। এইখিনি মই বনাই থৈছিলোঁ বাৰু আগতে। আজি দুপৰীয়া সাজ এনেদৰে আমি ৰেডি কৰিলোঁ। আৰু এতিয়া ভাত পানী বনাই আজৰি হ'লোঁ, তামোল এখন খাই লৈছোঁ। এতিয়া ভাত পানী বনাইতো বাৰু আজৰি হ'লোঁ। এতিয়া ভাত তাত দিম, খাম, আৰু তাৰপিছত পিছবেলা লগ পাই আছোঁ আপোনালোকক। তেতিয়ালৈ চাই থাকিব। আৰু দুপৰীয়া ভাত পানী বনোৱাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল। ভাত পানী খাই বৈ আজৰি হৈ আহিলোঁ। এতিয়া পিছবেলা, এতিয়া 5:30 বাজিলে। পিছবেলাৰ কাম বন কৰি গা পা ধুই আজৰি হ'লোঁ। আৰু এতিয়া মই পুখুৰী পাৰলৈ আহিলোঁ। আমাৰ পুখুৰীটো বাৰু ৰাস্তাৰ ওচৰতে হয়, আৰু এইফালে গোটেইখন সেউজীয়া সেউজীয়া হৈ আছে। আৰু ভাবিলোঁ আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল। আৰু অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।